হেল্ল' মই দোস্তো গহীন গগৈ ব্লগ ভিডিঅ'টো আজি আকৌ আৰম্ভ কৰোঁ। ব্লগ দেৰি নকৰোঁ, আজি ঘৰৰ পৰা আৰম্ভ কৰোঁ। এয়া চাওক কোন বহি আছে, মেডাম বহি আছে। দেখিছেনে পূৰা ব্যস্ত হৈ আছে, মোবাইলত পূৰা বিজি হৈ আছে। আৰু ধৰক ৰাতিপুৱা এটা বৰষুণ আহি গৈছিলে হয়, আৰু ৰাতিপুৱা বৰষুণ আহিছে যদিও বহুত ঠাণ্ডা পৰিছে হয়। ইমান ঠাণ্ডা পৰিছে তাৰমানে এ চি চলাই থাকোঁতে হৈছে, বহুত ঠাণ্ডা হৈ আছে। চাওক এতিয়া বতৰটো চাওক কিমান ডাঙৰ ডাঙৰ হৈছে, বৰষুণ চাওক কি ধুনীয়া এটা পৰিৱেশ। এতিয়া চাওক জিয়া কিমান উৰি আছে, জিয়া বহুত জিয়া আছে ইয়াত। বতাহ মাৰিছে বহুত ধুনীয়া, আৰু এইপিনে ধৰক মিলাই পাক পাই থয়। ধৰক যিহেতু পানীটো আহিলেও তাৰমানে বুলি নদীখনত বহুত পাগলা নদী হয়, যেতিয়া মন যায় তেতিয়া হেৰি কৰিব। মই এতিয়া নদীখন পাহৰি যাম, তালৈকে চাওক দেখাই চাওক বহুত দূৰ হয়। এতিয়া 8 ঘণ্টা লাগিব খোজকাঢ়ি কিনে আহি আছোঁ নদীখন। এইপিনে পাৰ হৈ পিনে শ্বৰ্টকাট মাৰিম, আৰু সেইপিনে পাৰ দিবলৈ হ'লে 1.5 ঘণ্টামান লাগিব। এতিয়া মই খোজকাঢ়ি কিনে নেক্সট এইটো চাওক এনেকৈ হয়। আমাৰ ইয়াত গাইড বান মাৰি থয়, এইপিনে আছে এইখিনি গোটেই পকা পছে, এইপিনে বহুত দূৰলৈকে আছে। মই জুম কৰি কিনে দেখাইছোঁ কেমেৰাটো, চাওক কিমান দূৰলৈকে আছে চাওক, তালৈকে আছে এনেকৈ পকা পোষ্ট দি থোৱা। আৰু সেইখনে পাহাৰখন, আৰু এইখন হ'ল আমাৰ চিমেণ্ট নদীখন। এনেকৈ চাওক এতিয়া পানীটো আজি বাঢ়িছে বাৰু, বহুতখন বাঢ়িলে, কিন্তু গামোচা লৈ আহিছোঁ, টেনশ্যন নাই। আৰু সেইটো মই হেৰি কৰি কিনে গুচি যাম। এতিয়া মই যাবলৈ সেইখন গাঁৱলৈ চাওক কিমান দূৰ হয়, জুম কৰিছোঁ চাওক এইখনে গাঁওখন। মানুহজন আহি আছে। আৰু ধৰক মই এনেকৈ নামি আহিলোঁ তলৰ পৰা, এতিয়া পিনে দেখিছে পানী, এয়া চাওক পানী। তেনেকৈ মই পাহৰি গ'লোঁ, জয় গংগা মাইয়া খুলি ল'লোঁ জোতা চেণ্ডেল তাৰমানে, আৰু খুলি ল'লোঁ, খুলি মেলি এনেকৈ যাবলৈ এতিয়া নদী পাৰ হৈ, আৰু পেণ্টটো এইটোতে তিতিলেই দেখোন, পেণ্টটো অলপ গুচাই ল'ব লাগিব হয় ধৰক। আৰু আহোঁতে এজন মানুহ পাই গ'লোঁ, সেইজন চাওক মানুহ গৈছে আগত, মোৰ আগে গৈছে হে সেইজনে হ'ল, আৰু তেওঁৰ পিছে পিছে মই গৈ থাকিম। আৰু এইটো চাওক নদীটো কি ধুনীয়া বৈ আছে এইটো জেগাত, আপোনাৰ ওচৰত গৈ মই দেখাইছোঁ। চাওক পানীটো চাওক কি ধুনীয়াকৈ বৈ আছে, চাওক চাওক পানীটো বহুত সহজ চাওক। ৱাও, গা ধুবলৈ কি বঢ়িয়া লাগিব ৰে, মজা লাগিব ৰে। এয়া চাওক নদী কিনাৰে কিনাৰে, আৰু শিলগুটিৰ কাৰণে টেনশ্যন নাই এইবিলাক চাওক। আৰু ধৰক মই নদী পাৰ হৈ লৈছোঁ, সেয়া চাওক নদীত নামি গ'লোঁ হয়। ত' নদী সিপাৰত গৈ কিনে দেখাইছোঁ। আৰু আমাৰ সেইটো পাহাৰত তাৰমানে পাহাৰটোৰ ওচৰতে সাৰিকে বৰষুণটো সোনকালে আহে, আৰু সোনকালে অহা লগে লগে তাৰমানে নদীত পানী ফুল হৈ যায়। সেইটোৰ পৰা অলপ দিগদাৰ হয়, কাৰণ কি হয় এতিয়া পাহাৰত যিটো নলা নৰ্দমা পানী সেইটো তাততো জমা হৈ নাথাকে, পাহাৰৰ পৰা পানীটো ডাইৰেক্ট ভৈয়ামলৈ নামি আহে। সেইটোৰ পৰা ধৰক আহি আছোঁ, মই বেক কৰি কিনে দেখাইছোঁ আপোনাক কেমেৰাটো। নদী, আৰু এখন নদী পাৰ হৈ যাবলৈও এনেকৈ কৰি সেইজন নামি গৈছে, আৰু মই তেনেকৈ যাব লাগিব, আপুনি হেৰালোঁ। আৰু এয়া চাওক আমি পানীৰ মাজত আহি আছোঁ হয়, এনেকৈ ধৰক নদীখন এইখনে হ'ল আমচিং নদীখন, বেছি দৌ নহয়, এখন হৈছে এয়া আহি আছে, আৰু ময়ো আহি আছোঁ। ইমান হেৰি নহয়, ব'লক গৈ থাকোঁ নদী আৰু পাৰ হৈ থাকোঁ, জয় গংগা। আৰু ধৰক নদী পাৰ হৈ এইটোৱে হ'ল সৌন্দৰ্য পৰিৱেশ। আৰু ধৰক ইয়াত গৰু গাই কাৰণে কোনো টেনশ্যন নাই, কিবা কৰি দৰকাৰ নাই। এইবিলাক চব গৰু খুটি হয়, ইয়াত এটা খুটি আছে, এনেকৈ খুটি আছে, তাৰমানে মই খুটিলে আহিছোঁ হয়। ধৰক খুটিলে আহিছোঁ মানে তাত গৰু এজনী আছিলে বা কিবা এটা আছে, এই ধৰক এইবিলাক চাবলৈ মেলিবলৈ আহিলোঁ, চাবলৈ আহিব বুলি ভাবি আহিলোঁ। চব কি এটা ধুনীয়া সুন্দৰ পৰিৱেশ, এনেই নকওঁ সুন্দৰ অসম বুলি। এখন চাওক গাঁৱৰ কাৰণে কোনো টেনশ্যন নাই। এইখন আমাৰ চৰণীয়া পথাৰ বুলি ক'বলৈ গৰু চাই, এতিয়া ধৰক বাৰিষা চিজন হোৱাৰ লগে লগে তাত ধান খেতি কৰিব, আৰু এতিয়াতো বহাগ মাহ জেঠ মাহৰ পৰা ধান খেতি লাগি যাব। যেতিয়া জেঠ মাহৰ পৰা ধান খেতি লাগি যাব, তেতিয়াতো আৰু ধৰক গৰু গাই মেলিবলৈ অসুবিধা নাই। তাৰমানে কি হ'ল, তেতিয়া কঠীয়া পাৰিব মানুহে জেঠ মাহৰ পৰা, ধৰক কঠীয়া পোৱাৰ লগে লগেতো গৰু গাই মেলিব নোৱাৰিব আপুনি, ধৰক মই হ'লেও নোৱাৰোঁ, আপুনি হ'লেও নোৱাৰে। কিয়, তেওঁবিলাকেতো কঠীয়া পাৰিব বা কিবা এটা পাৰিব, কিবা এটা কৰিম বুলি,
তাত যদি মই গৰুজনী যদি এইটো তাততো কঠীয়া কৰি খাবগৈ, সেইটো পৰা তাৰমানে গৰু গাই মেলা জেঠ মাহৰ পৰা বন্ধ। এতিয়া বহাগ মাহটো আৰু কেইদিন আছেনো, কেইদিনত হেৰি কৰিব পাৰিব জেঠ মাহৰ পৰা, তাৰমানে গৰু গাই মেলাটো বন্ধ। আৰু ইয়াত আছে বহুত আছে দেই মানিমুনি আছে, ইমান মানিমুনি আছে। এই মানিমুনিটো ভাল লাগিছিলে সেই নিশ্চয়। আৰু যোৱা টাইমত চাওঁচোন, এতিয়া বেলি বহুত আছে, যদি পাওঁ যোৱা টাইমত অলপ লৈ যাবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ ইমান ধুনীয়া ঘাঁহ আছে দেই আছে। আৰু ব'লক দেৰি নকৰোঁ, আমাৰ পুৰণা যিখন ঘৰ আছিলে সেইখন ঘৰ আপোনালোকক দেখাই আছোঁ। পুৰণা ঘৰ মানে ধৰক এনেকুৱা আছিলে, আমি যেতিয়া ইয়াত আছিলোঁ এইখন গাঁৱত, তেতিয়া নদী কোনো প্ৰব্লেম নাছিলে, কিবা আছিলে, নদীখন মানে বহুত আগত আছিলে। যেতিয়া চৰকাৰে যেতিয়া এইটো কিবা এটা আঁচনি লৈ পিনে খান্দি দিলে, ধৰক আমাৰ এই চাইডত চাওক, এই চাইডত যেতিয়া খান্দি দিলে তেতিয়া আমাৰ প্ৰব্লেম হৈ গ'ল। কিয় প্ৰব্লেম হৈ গ'ল, দুপিনে দুখন নদী, আমি কিনি যাম। তেতিয়া আমি চিন্তা কৰিলোঁ যে আমি যদি দুইখন নদী যদি পানী আহিলে বাৰিষা চোন আমি কিনি বজাৰ হাতিলে ক'লৈ যাম, কিন্তু উপায় নাছিলে। সেই বুলি ভাবি আমি তাত দিছমুখ হিন্দু গাঁৱত মাটি কিনি ল'লোঁ আৰু তাত আমি ঘৰ বনালোঁ। ধৰক তাতে এতিয়া বসবাস কৰি আছোঁ ধৰক বৰ্তমান। আৰু এইখন গাঁৱতো এৰি দিলোঁ আমি। এৰি দিলোঁ মানে কিয়, ধৰক এনেকুৱা পানী চানী যদি আহে, কিবা যদি হয়, তেতিয়া আমাৰ দুঠেং দুভৰি হৈ যায় আৰু দুনাও দুভৰি হৈ যায়। আৰু ধৰক তাতে আমাৰ বজাৰ সমাৰ কৰিবলৈ দিগদাৰ হয় আৰু কিবা কৰিবলৈ দিগদাৰ হয়। সেইটোৰ পৰা আমি ইয়াৰ পৰা তালৈ গুচি গ'লে ডাইৰেক্ট নিস্থায়ী হৈ পিনে ইয়াত মাটিবিলাক তেনেকৈ পৰি আছে। অলপ নদীয়ে নিলে হ'লেও এৰি দিয়া নাই, সেইবিলাক মাটিটো আমি এতিয়াও লাগি আছোঁ। সেইবিলাক মাটিটো এতিয়াও কাৰোবাক দিওঁ খেতি কৰিবলৈ, খেতি বাতি কৰি খাই থাকক ৰাইজে দেই। সেইটোৰ পৰা আমি হেৰি নকৰোঁ। ঠিক আছে, মই তাত গৈ পাই আপোনালোকক দেখাই আছোঁ। খুঁটি বৰ্তমান সেইটো খুঁটি আহি পাই গ'লে খুঁটিত আছে বা নাই। এই চশমা, এই কুকুৰটোৰ নাম হ'ল চশমা। চশমা আৰু ধৰক মই উঠি গৈছোঁ বোলো ডিমৌ ডেম গাঁৱলৈ। ধৰক সেইটোৰ পৰা এইখন আমাৰ চচুবাৰী এইখন আছিলে আগতে, এইটো জেগা আছিলে আমাৰ চচুবাৰী ঘৰ। আৰু মোৰ ভাগৰ আছিলে এই শিমলু জোপাই, এই শিমলু জোপাত আমাৰ ঘৰটো আছিলে। আৰু তেনেকৈ ধৰক আমি সুখৰ সংসাৰখন গঢ়িছিলোঁ। আৰু সুখৰ সংসাৰখন গঢ়াৰ পিছতো ধৰক মই আঁতৰি আহিছিলোঁ ঘৰৰ পৰা, বিয়াৰ পৰা অলপ দিনৰ পিছত আঁতৰি আহিলোঁ। কিন্তু ওচৰৰ পৰা ছোৱালীজনীয়ে খাটিকে আহি আমি সেইপিনে আছিলোঁ। আগতে এইখন গোটেই গাঁৱে আছিলে, মই সেইপিনে বেলেগত মাতি কিনি তাত গুচি আহিলোঁ। এতিয়া হ'লেও কি হ'ব, এতিয়া অকলে হৈ থাকোঁ। দেউতাটো নাই, মা আৰু ভাইটি দুজন থাকে লগত। আৰু তেনেকৈ হেৰি কৰি পিনে আমি থাকিলোঁ। আৰু এতিয়া সেইডোখৰ চচুবাৰী ঘৰ আৰু এইডোখৰ আছিলে মোৰ ভাগৰ। আৰু গৰম চিজন হ'লে কি হ'ব, আহোঁতে ৰাস্তাত সাপ দুটা পাই গ'লো হয়, ডেঞ্জাৰ বস্তু হয় এইকেইটা সাপ ভৰি লগত পুটকৈ সোমাই যায়। সেইটো মই বহুত চাই কিনে আহিছোঁ তললৈ মুকি কিনে, আৰু ভয় লাগে। সাপ বুলি ক'লে এনেই ভয় লাগে, সৰু হওক ডাঙৰ হওক। এবাৰ সাপে খুটিলে কেঁচুলৈও ভয় থাকে। সেইটোৰ পৰা মই ভাবিলোঁ তললৈ চাই আহিছোঁ। যিহেতু তাৰমানে ইয়াত দাদাই খেতি কৰে আৰু সেই বুলিয়ে জেওৰা লগাই থৈছে কিনাৰত। আৰু আহি গ'লোঁ আমাৰ পুৰণা যিখিনি বাঁহ গছ কিবা কিবি আছিলে, এইবিলাক আমাৰ বাঁহ গছ চাওক। ইয়াত আছে আমাৰ ভেটিটো আগতে, এইবিলাক আমাৰ বাৰীখন আছিলে আগতে, কাৰণ আমাৰ পুৰণা বাৰী হয়। ইয়াত আছে বাঁহ গছ চাওক, এতিয়া বহুত বাঁহ আছে হয়, কিন্তু হ'লে কি হ'ব, নিজে একটা বাঁহ নাপাওঁ ইয়াত। এইবিলাক চাওক কাটি ছিঙি কেনেকুৱা অৱস্থা কৰিলে এইবিলাক বাঁহ গছ, এইবিলাক বাঁহ গছ চাওক। আৰু এজোপা চাওক ভলুকা বাঁহ আছিলে, এজোপা এইবিলাক ভলুকা বাঁহৰ এইটো অৱস্থা হৈ গ'ল চাওক। ভলুকা বাঁহৰ এইটো অৱস্থা হৈ গ'ল। চবেই মানুহে কাটি নিয়ে নিজৰ বাৰী গোটেই, আমি থাকোঁ তাত। ইয়াত দাদা অকলে ইয়াত থাকে। আৰু এইবিলাক কলগছ চাওক, কলগছ এনেকৈ হেৰি হৈ গৈছে। কল ইয়াত য'ত যি এটা কল লাগে, সেই পিনে এটা কলডিল ওলাইছে, তাকো সেইটো কালি পৰহি কাটি লৈ যাব। আজি ওলাইছে কাইলৈ কাটি লৈ যাব। ইয়াত কোনো মানুহ নাথাকে যে, সেইটোৰ পৰা এনেকুৱা হয়। বাৰীখন বহুত বেয়া হৈ গ'ল। আৰু আমাৰ ভেটিটো আছিলে এইটো চাওক, এইটো আপোনাক দেখিছে নাই দেখা নাজানো। ইয়াত চাওক এইটো হয়, এইটো এতিয়া ৱাল মৰা আছে, এইটো চাওক। এইটো আছিলে চাওক ভেটিটো, এতিয়া ৱাল আছে, এইবিলাক ৱাল
এইখন ৱাল পিনৱাল মাৰিছিলোঁ মই এনেকৈ আছিলে আমাৰ আগতে ঘৰটো এতিয়া দাদাই এটা এইটো তাৰমানে এনেই তৰি থৈছে এইটো ঘৰ এটা পকা ঘৰটোৰ মাজত বাঁহৰ ঘৰ এটা তৰি থৈছিলে সি কিতাপ জীয়াবলৈ মেলিবলৈ কি কৰিব উপায়তো নাই এতিয়া মানুহখিনি যেতিয়া গুচি গ'লোঁ আৰু এইবিলাক চক খেতি কৰি আছে আৰু আহি পাই গ'লে বাৰ ওচৰত বায়ে কোমাই আছে হয় সেয়া বায়ে হেৰি কৰিছে আৰু মই এপালে যাম এতিয়া জিলিমিলি এজোপা দিছে নাই জিলিমিলি আজিকালি দেখি পাব নাই এজোপা জিলিমিলি আছে জিলিমিলি তাকে লৈ যাব লাগিব আৰু কচুৰ মাজত জিলিমিলি উঠি আছে আৰু এইবিলাক চাওক কি বঢ়িয়া লৈছে এটা জেগাটো চাই কি সুন্দৰ গাঁৱৰ পৰিৱেশ এইবিলাকেই আৰু কি পাব গাঁৱৰ এয়া চাওক বায়ে জিলিমিলি ছিঙি দিলেই সেয়া বায়ে জিলিমিলি ছিঙি দিলেই আৰু এইখন হ'ল আমাৰ পথাৰখন যিহেতু মই কৈছিলোঁ আমাৰ দাদাক খেতি কৰিবলৈ দিম বুলি আৰু এইখনৰ পথাৰ আগফালে গাঁও পিছফালে গাঁও আছিলে তাৰমানে মাজতে আমাৰ পথাৰ আছিলে নহ'লে কি এতিয়া খেতি কৰিবলৈ মানুহ নাই এইখনৰ পথাৰ চাওক সেইখন হেলিকপ্টাৰ গৈ আছে চাওক সেইখন জুম কৰিছোঁ বাৰু হেলিকপ্টাৰ আপাছে হেলিকপ্টাৰ হ'বনি আৰু ধৰক আহিলোঁ এখন গাঁৱতো পালহি পাই মেলি এতিয়া ধৰক এইবিলাক কথা বতৰা পাতি দিলোঁ মাটি সীমা কিবা খেলি মেলি হৈছিলে বুলি চালোঁ মেলি একো নাই হোৱা বিন্দাছ আছে প্ৰায় কৈ থাকিব খুৱাই খাই থাকিব গুৱাই গাই থাকিব সেইবিলাক লোকৰ কথা শুনি লাভ নাই নিজৰ কামটো নিজে কৰি যাবলৈ আগলৈ আগুৱাই যাবলৈ তাকে এতিয়া কথা বতৰা আলোচনা হ'ল অলপ এতিয়া কমি ওলাই আহিলোঁ তাৰপৰা আৰু এইখন আছিলে আমাৰ আগৰ পুৰণা গাঁওখন এইখন গাঁৱত মোৰ ধৰক বহুত ধুনীয়া আছিলে হয় গৰু গাই পৰা পুহিবলৈ মেলিবলৈ কোনো টেনশ্যন নাছিলে কিবা নাছিলে এতিয়া সেইবিলাক কথা চিন্তা কৰিলে ভাবিলে কিবা এটা লাগে মনত বহুত বেয়া লাগে আৰু সেইবিলাক কথা বাদ দিলোঁ এতিয়া তালৈ যেতিয়া আমি গুচি গ'লোঁ তাত নিস্থায়ী হৈ গ'লোঁ আৰু ইয়াত এইটো এতিয়া খেতি বাতি কৰিবলৈ আমি হ'ল নোৱাৰোঁ সেইটো ভাবি বাদ দিলোঁ ঠিক আছে তাতে ভিডিঅ'টো সামৰণি মাৰিলোঁ